মাটি দাইলৰ বাকলিৰ পকৰিৰে দি এনেকৈ বনাই আপোনালোকে চাহৰ লগত বা ভাতৰ লগতো খাব পাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰিজুমণি কিটচেন এণ্ড ব্লগ চেনেলৰ নতুন এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ৰেচিপি, মানে দেখি চাগে গমেই পাইছে এয়া মাটি দাইল হয়। মাটি দাইলৰ বাকলি মই যোৱাকালি মাটি দাইল বনাইছিলোঁ, বাকলিখিনি পেলাই নিদি মই এনেকৈ থৈ দিছিলোঁ। এতিয়া তাৰে মই এটা ৰেচিপি বনাম, মানে মই মাটি দাইলৰ বাকলিৰে পকৰি বনাম। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। কেনেকৈ বনাম, কি কৰিম, সকলোখিনি আপোনালোকক দেখুৱাই যাম আৰু ইয়াতে মই কি বস্তু এড কৰিম সকলোখিনি দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰাকৈ। এয়া মই জোখমতে লৈছোঁ মাটি দালি, মানে সৰু বাটিৰে এবাটি হ'ব আৰু এফালে লৈছোঁ মই এয়া ধনিয়া পাত অলপ এনেকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু লৈছোঁ কেঁচা জলকীয়া এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু নহৰু কেইফুটামান এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু লৈছোঁ আদা নহৰু পেষ্ট অকণমান, আধা চামুচকৈ কমেই হ'ব, আৰু লৈছোঁ মান ধনিয়া অকণমান এনেকৈ কাটি, আৰু লৈছোঁ পিঁয়াজ ডাঙৰ চাইজৰ এটা লৈছোঁ, মানে পকৰিত পিঁয়াজ বেছিকৈ দিলে ভাল লাগে। আৰু লৈছোঁ মই দুটা বইল আলু দুটা মই বইল কৰি লৈছোঁ, সৰু সৰু লৈছোঁ মই। আৰু মোক লাগিব এয়া মই বেচন লৈছোঁ অলপ, এয়া গোটেইখিনি নিদিওঁ, কিমানখিনি দিম আপোনালোকক দেখুৱাম। আৰু লাগিব নিমখ হালধি। এইখিনিয়ে বস্তু, আৰু বেছি বস্তুৰ প্ৰয়োজন নাই। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, মানে খাই চাব বনাই, আৰু মাটি দালি বনালে বাকলিখিনি পেলাই নিদি এনেকৈ বনাই খাবচোন, খাই খুব ভাল পাব। আপোনালোকে এইটো ৰেচিপিটো ট্ৰাই কৰিব পাৰে। মাটি দালিখিনি মই লৈ ল'লোঁ। ইয়াতে এতিয়া দিম মই 2 চামুচ বেচন ডাঙৰ চামুচেৰে। মানে মাটি দালিৰ বাকলি যদি বেছি হয় তেতিয়াহ'লে বেছিকৈ দিব লাগিব। মই ডাঙৰ চামুচেৰে 2 চামুচ দিলোঁ। আৰু দিম মই জোখমতে নিমখ, জোখমতে হালধি, মান ধনিয়া, আৰু এইটো ধনিয়াটো, নহৰুখিনি, আদা নহৰু পেষ্ট, জলকীয়া, পিঁয়াজ, আৰু বইল আলু দুটা মই এনেকৈ ভাঙি দিছোঁ, মানে পিটিকা কৰাৰ নিচিনা এনেকৈ দিব লাগিব। এতিয়া মই এইখিনি অকণমান পানী দিম, বেছি পানী নহয়, মানে টেপটেপীয়া কৰিব নালাগে, অকণমান পানী দিম, 2 চামুচমান। এইখিনি এতিয়া মই মিক্স কৰি ল'ম, এইখিনি গোটেইখিনি মই মিক্স কৰি ল'ম ভালদৰে। এইখিনি মোৰ এনেকৈ মিক্স কৰি ল'লোঁ মই। আৰু এটা বস্তু মোৰ ৰৈ গৈছিল দিবলৈ, সেইটো হ'ল অলপ জিৰা গুড়ি। মই অলপ জিৰা গুড়ি দিলোঁ, আধা চামুচে দিছোঁ মই, বেছি দিয়া নাই। এইখিনি এতিয়া মই ভালদৰে মিক্স কৰি লওঁ। এইখিনি মই ভালদৰে মিক্স কৰি ল'লোঁ এনেকৈ। এতিয়া মই পকৰি বনাই যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। এফালে মই গেছত কেৰাহী গৰম হ'ব দিছিলোঁ, কেৰাহী অলৰেডি গৰম হৈ গ'ল। এতিয়া ইয়াতে দিম মই জোখমতে ৰিফাইন তেল। মই ৰিফাইনতে ভাজিম, মানে মিঠাতেলতো ভাজিব পাৰে, কিন্তু মই ৰিফাইনতে ভাজিম। তেল অকণমান বেছিকৈ লাগিব। মানে এইকেইটা পকৰিকেইটা ডুব যাব লাগিব। এতিয়া মই তেলখিনি গৰম হ'ব দিওঁ। মোৰ তেলখিনি গৰম হৈ গ'ল। এতিয়া মই তাতে পকৰি দি যাম। মই চামুচৰ সহায়েৰে দিছোঁ এনেকৈ, মই হাতেৰে দিব পাৰি, মই হাতেৰে দিয়া নাই।
সৰু সৰুকৈ দিম মই তেতিয়া বেছি ক্ৰিস্পি হ'ব যিসকলে এনেকৈ বনাই খোৱা নাই তেওঁলোকে বনাই খাবচোন খাই খুব ভাল পাব আৰু একেলগে নিদিওঁ এইকেইটা হৈ লওক ডুব যাব দিব লাগিব তেতিয়া বেছি ভাল লাগে খাই পকৰীকেইটা মোৰ এইকেইটা ভাজি হৈ গ'ল এইকেইটা মই এতিয়া উলিয়াই লওঁ এনেকৈ মই গোটেইখিনি ভাজি যাম এতিয়া মই ৰৈ যিকেইটা বাকী বনাব আছিল সেইকেইটাও বনাম প্ৰথমতে মই চামুচেৰে দিছিলোঁ এতিয়া মই হাতেৰে দিম কোনে কোনে এনেকৈ মাটি দাইলৰ পকৰি খাইছে জনাবচোন মোক কমেণ্ট বক্সত মাটি দাইলৰ নহয় মাটি দাইলৰ বাকলিটোৰ এনেকৈ মই গোটেইকেইটা দি ল'লোঁ এতিয়া এইকেইটাও মই ফ্ৰাই কৰিম পুৰা ৰংচোৱা হোৱালৈকে এইকেইটাও মোৰ ৰংচোৱা হৈ গ'ল এইকেইটা মই এতিয়া উলিয়াই লওঁ এনেকৈ মই আটাইকেইটা মাটি দাইলৰ বাকলিৰ পকৰি বনাই ল'লোঁ এনেকৈ খাই খুব ভাল লাগে যিসকলে এনেকৈ বনাই খোৱা নাই তেওঁলোকে এবাৰ বনাই খাই চাব আৰু যিসকলে খাইছে তেওঁলোকে মোক কমেণ্ট বক্সত জনাব কেনেকুৱা পালে আৰু যদি মোৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যিসকল মোৰ চেনেলত নতুন হয় তেওঁলোকে মোৰ ভিডিঅ' চাই আছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ আহিবলগীয়া নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব আজিলৈ তেন্তে আহিছোঁ নতুন এটা ৰেচিপি বা ব্লগ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই ৰিজুমণিয়ে আপোনালোকক সকলোকে বাই বাই